বৰ ঠগৰো মই আইনাখন চাওঁ একবাৰ হাও বৰ ঠগ হৈ আছোঁ মই অঁ তুই এইটো কিবা 20 লিটাৰ নে কি 20 লিটাৰ কি এইটো পানী ভাত বৰ ঠগ পানী এইটো চাফা কৰি পাকঘৰ নেকি ঐ কি চকুত ধুইছে হাও হাগে মানুহ ইয়াতে ইমান চাফা বস্তু হাগে ক'ত বাহঁতৰ হাগবা লাগে মানে এনেকৈ হাগে নাই ইয়াতে আৰু কি বিছনা বিছনা দুখনে ঘুমে দং ৰ হাও বা কি এইগিলা ঘুমে চাং বাৰে ভাল লাগছে দেখোনে বা গাৰু কি গাৰু এই কি পঞ্চ চঞ্চ সুমি থৈ দিছে নেকি আইও বৰ ঠগা বস্তুৱে ভাল আৰু একবাৰ হা 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 হাও ই ঠাণ্ডা ঠাণ্ডা নালাগে দেখোনে ক'ত গাঁৱত লেপ আৰু কথা উৰি থাকো ইয়াতে গিলে কি দিছে বৰ গৰম লাগছে আয়া হা 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 ক'ত জাগাত আছিলোঁ মাক যাই ক'ব লাগিব ৰ গাঁৱৰ চলিকেইটা ক'ব লাগিব হাও এখন কি আকৌ এই মাষ্টাৰৰ জেগাত যে শাৰী পিন্ধে গাঁৱত এইগিলাৰ নিচিনা দেখোনে বৰ ঠগা বস্তুৱে হাও মানে কি লবিছি এন্ধে এইগিলা কাটি দিবা পাৰিলি মাক গেলি তুমি কেতিয়াও বগা কলো মিক্স গোটাই বৰ শান্তি এনেকে থাকিব পালি ভালে হৈছিলে বা নহ'ব এনেকে ভাল বৰ ধনী মানুহ এন্ধে